নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ফেক্ট এণ্ড নলেজ আসাম চেনেলটোলৈ পুনৰ এটা অন্য ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই মহাত্মা গান্ধী বাণী লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দুখ কুটিবোৰ লুকুৱাই ৰখা জনহে প্ৰকৃতাৰ্থত অন্ধ। লোকৰ দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোতকৈ বুদ্ধিমানৰ কাম। আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে। মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ, কাৰণ ঈশ্বৰ আছে মানুহৰ অন্তৰত। দৃঢ় সংকল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱপৰ নহয়। প্ৰেমবিহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। ভিক্ষা কৰা কথা কেতিয়াও মনলৈ নানিবা। মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে মৰমৰ শক্তি জানে। মদপী স্বামী থকা স্ত্ৰীয়েহে জানে তেওঁ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি থাকে। ধন্যবাদ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।